নমস্কাৰ মই ফাৰ্মাচিষ্ট ৰেকিবুদ্দিন আহমেদ মেডিচিন ৰিভিউ বা ফাৰ্মাচিষ্ট নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত গ্ৰিলিংটাছ কফ চিৰাপৰ বিভিন্ন কম্পোনেণ্ট, ইয়াৰ ব্যৱহাৰ, ইয়াৰ সাইড ইফেক্ট, ইয়াৰ ড'জ অৰ্থাৎ ইয়াক কেনেকৈ খাব লাগে ইত্যাদিৰ বিষয়ে আলোচনা কৰা হ'ব। অনুগ্ৰহ কৰি আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব আৰু যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। গ্ৰিলিংটাছ কফ চিৰাপটো 100 ml পেকেজিঙত আহে আৰু ইয়াৰ মেনুফেকচাৰিং কোম্পানী হ'ল ফ্ৰেংকো ইণ্ডিয়ান আৰু আজিৰ তাৰিখত অৰ্থাৎ ফেব্ৰুৱাৰী 2022ত ইয়াৰ MRP হ'ল 126 per 100 ml। গ্ৰিলিংটাছ কফ চিৰাপত প্ৰধানকৈ 4টা কম্পোনেণ্ট থাকে। এই 4টা কম্পোনেণ্ট হ'ল নাম্বাৰ 1 ডেক্সট্ৰ'মিথৰফান হাইড্ৰক্লৰাইড, তাৰপিছত থাকে ক্লৰফিনেৰামাইন মিলিয়েট, তাৰপিছত থাকে গুৱাইফিনেচিন আৰু এমনিয়াম ক্লৰাইড। ডেক্সট্ৰ'মিথৰফান 5 mg, ক্লৰফিনেৰামাইন মিলিয়েট 2.5 mg, গুৱাইফিনেচিন 50 mg আৰু এমনিয়াম ক্লৰাইড 60 mg per 5 ml ইয়াত থাকে। গ্ৰিলিংটাছ কফ চিৰাপত থকা ডেক্সট্ৰ'মিথৰফান হাইড্ৰক্লৰাইডে ড্ৰাই কফ অৰ্থাৎ শুকান কাহত কাম কৰে। ইয়াৰ পিছত যিটো কম্পোনেণ্ট পোৱা যায় ক্লৰফিনেৰামাইন মিলিয়েট, ই এলাৰ্জিক কফ অৰ্থাৎ ডিঙি সুৰসুৰি ধৰি থকা নাইবা অলপ কম বেছি পৰিমাণে চৰ্দি থকাত কাম কৰে। ইয়াৰ পিছত গুৱাইফিনেচিন আৰু এমনিয়াম ক্লৰাইডে আমাৰ যিটো ৱেট কফত কাম কৰে, অৰ্থাৎ যিটো কফত আমাৰ সেকাৰ ওলায় সেই কফটোত ই এক্সপেক্টৰন হিচাপে কাম কৰে। ইয়াৰ পৰা আমি গম পালোঁ যে গ্ৰিলিংটাছ কফ চিৰাপটো শুকান কাহ আৰু যিটো সেকাৰ ওলোৱা কফ বা প্ৰডাক্টিভ কফ দুয়োটাৰ ক্ষেত্ৰতে কাম কৰে। কফ চিৰাপ ব্যৱহাৰ কৰোঁতে আমি এটা খুব সাৱধানতা অৱলম্বন কৰিব লাগে। সেই সাৱধানতাটো হ'ল যদিহে কোনোবা মানুহৰ ৱেট কফ হয়, অৰ্থাৎ কফ কৰোঁতে সেকাৰ ওলায়, তেতিয়া সেই বেমাৰীয়ে কেতিয়াও ড্ৰাই কফৰ কাৰণে থকা কফ চিৰাপ ব্যৱহাৰ কৰিব নালাগে। যদিহে ড্ৰাই কফৰ কাৰণে থকা কফ চিৰাপ ব্যৱহাৰ কৰে তেতিয়া কফটো বুকুত বহি যাব পাৰে। গ্ৰিলিংটাছ কফ চিৰাপ ব্যৱহাৰ কৰাৰ ই এটা বহুত ডাঙৰ সুফল, অৰ্থাৎ বহুত ডাঙৰ এডভান্টেজ, কাৰণ ই ড্ৰাই কফ আৰু আমাৰ যিটো ৱেট কফ দুয়োটা ক্ষেত্ৰতে ই কাম কৰে। এতিয়া আহিছোঁ আমি গ্ৰিলিংটাছ কফ চিৰাপৰ ড'জৰ বিষয়ে। গ্ৰিলিংটাছ কফ চিৰাপৰ এডাল্ট ড'জ হ'ল 5 ml 3 to 4 times ডেইলি, অৰ্থাৎ ইয়াক 5 ml কৈ দিনত 3 বাৰ বা 4 বাৰ দিব পাৰে আৰু 6 বছৰৰ ওপৰৰ বয়সৰ হ'লে ইয়াক 2.5 ml কৈ দিব পাৰে। এতিয়া আহিছোঁ আমি গ্ৰিলিংটাছ কফ চিৰাপৰ ছাইড ইফেক্টৰ বিষয়ে। এই গ্ৰিলিংটাছ কফ চিৰাপৰ প্ৰধান ছাইড ইফেক্ট হ'ল ইয়াৰ ড্ৰাউজিনেছ ইফেক্ট, অৰ্থাৎ ইয়াক খালে টোপনিৰ ভাৱ হয়। ইয়াত যিটো ক্লৰফিনেৰামাইন মিলিয়েট নামৰ কম্পোনেণ্ট থাকে, এই কম্পোনেণ্টটো হ'ল এণ্টিহিষ্টেমিনিক আৰু এই এণ্টিহিষ্টেমিনিকৰ এটা প্ৰধান ছাইড ইফেক্ট হ'ল ই ড্ৰাউজিনেছ ফিলিং কৰা, অৰ্থাৎ টোপনি লগায়। সেয়েহে গ্ৰিলিংটাছ কফ চিৰাপ খাই কোনো বাহন চলোৱা নাইবা কোনো মেচিনাৰী বস্তু চলোৱাটো নিষেধ কৰা হয়। আজিলৈ ভিডিঅ'টো এইখিনিয়ে। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।